হেল্ল' গুড মৰ্নিং গাইজ, আপোনালোক নিশ্চয় ভাল, মোৰো ভাল। তো আজি মই এটি আপোনালোক ভিডিঅ' দেখাব আহিছোঁ দক্ষিণ কামৰূপত। বগাই অনুষ্ঠান বুলি ক'লে মানে অল দক্ষিণ কামৰূপে জানে যে বগাই অমুকত বকত। তো আজি আমি বগাইৰ কিছু মানে শোভাযাত্ৰা আছে, শোভাযাত্ৰাটো তাত আমাৰ নিমন্ত্ৰণ এটা আছে, সেইটোক লৈ আমি যাব ওলাইছোঁ। তো লগতে আহিছে আজি আমাৰ এনে মানে ইউটিউবাৰ, তেখেতৰ বহুত ছাবস্ক্ৰাইবাৰ 2 লাখৰ ওপৰত। তেখেত হ'ল লিপচন ৰাভা, গোটেইবিলাকে চিনি পায়। আৰু তেখেতকো মই দেখাই আছোঁ আপোনালোকক। এইটো লিপচন ৰাভা মানে যোৱাৰ কাৰণে যা জগাৰ কৰি আছে পুৰা। তো চলা পিন্ধি আছে। তো আমি একেলগে যাম আজি, আৰু সিও ভিডিঅ' কৰিব বোলে। সি বেছি ষ্টেট প্ৰগ্ৰেম দিয়ে, সি ব্লগ নকৰে বাৰু। তো এনেকৈ আজি ৰাতি মোৰ লগতে আছে, আজিও থাকিব দেচোন। তো তেনেকৈ এতিয়া আমি গৈ আছোঁ গাইজ একেলগে, আৰু ভিডিঅ'টো চাব একেলগে আশা কৰিছোঁ। এখন মোৰ হাত পুৰাণি বাইক, এই বাইকখন লৈয়ে যাব লাগিব আৰু উপায় নাই, কি কৰিবি। আমাৰ মায়ে গাইছ, আমাৰ মায়ে গালি দেই, মানে এইগিলা বোলে ফাল্টু বুলি কয়। এই বুজি নাপোৱা তিৰি না, বুজি নাপোৱা তিৰি কি ক'ম। উঠিম হা এই চালা মই আহি পালোঁ এতিয়া বগাইৰ যিখন মানে বকৰ বিশাল এৰিয়া আৰু মানে ফিল্ডখন আহি পালোঁ। তেওঁলোকৰ কিছু যা যোগাৰ কৰি আছে। শোভাযাত্ৰা 11টা বজাৰ লগে লগে আৰম্ভ হ'ব। এইবিলাক নাচনীবিলাক মানে ৰ'দত থাকিব নোৱাৰি, একেবাৰে পূৰা ৰাপি লৈ আছে। হাতীটো আগলৈ হওক। গণেশ বাবা একেবাৰে সন্মুখত থাকিব। ফাইনেলিকে যাই আহি পালোঁ বগাই মানে হেৰি আৰু এম বজাৰ বুলি কয় বকত। বগাই এম বজাৰত লগ পালোঁ আমাৰ দাদা, মানে আমাৰ গাঁৱৰে হয়, অলপ ওচৰৰে হয়। কঁঠালগুৰিৰ এখেতে মানে পিকচাৰ কৰি আছে, আৰু বহুত মানে সকলোকে উৎসাহ দিয়ে যে লাইফত যাতে ছাকচেছ হয় মানুহ, সেইটো কথা বহুত কয় আৰু ভাল লাগে আৰু এনেকৈ আৰু বগাই। এতিয়া আমি নেক্সট আৰু বগাইৰ পিনে যাম, বকৰ পিনে। বকৰ পৰা আৰু আমি কিছু আগত যাম। বগাই এম বজাৰ পালোঁ আহি পেলাই এতিয়া। এতিয়া গাইজ ঘূৰি আছোঁ আমাৰ বকৰ পিনে। তো বকৰ পিনে আমি আৰু যাম, বকৰ এতিয়া আমি কিছু জেগা ঘূৰিম আৰু। মানে গাইজ আহি পালোঁ আমি যিবিলাক খেতি, মানে আমাৰ খেতি এটা হ'ল প্ৰিয়। আমি খেতি নকৰিলে আমি মানে খাবলৈ নাপাওঁ। তো আমি সঁচা এটা শোভাযাত্ৰাত এটি ভাল পদক্ষেপ দেখা পালোঁ মই, আৰু ভাল লাগিলে। দাদা ক'ৰ পৰা আহিছে? দাদাৰ ঘৰ বোলে হাইম তিনিআলি। সঁচাই একদম মানে এইটো ব্যতিক্ৰমীৰ ওপৰত আৰু মানে ক'ব লাগিব আৰু খেতি মানে আৰু কি খেতি, আমি ধান মানে ধান খেতি কৰিব লাগে, বিভিন্ন ধৰণৰ আৰু। তো এনেকৈ আৰু দাদাৰ লগত লগ পাই গ'লোঁ, আহি গ'লোঁ এতিয়া মানে আৰু কি কম, ভাল লাগিছে আৰু দাদা, ধন্যবাদ দেই। এতিয়া গাইজ পাকা ৰাস্তাতে মানে মাছ মাৰিব লগা হৈছে, কি যে হ'ব। এই পাকা ৰাস্তাতে মাছ মাৰি আছে। মানে গাছ
মানে গাইজ কলগছৰে মানে কি বনাইছে নাজানো আৰু চাওকচোন এই মানে আমি এটা কবিতা পাইছিলোঁ মহ খেদবা যাওঁতো সেই কবিতাটোৰে মানে এওঁলোকে সেইটো দৃশ্যটো দেখাইছে আৰু মানে ভাল লাগিছে দেই গাইজ চাই থাকক। আঘোণৰ মাহত আমাৰ ধান বুলি ক'লে মানে আচৰিত আৰু তো আমাৰ বাইদেৱে মানে ধান লৈ আহিছে আঘোণৰ মাহৰ পথাৰত ধান মানে আচৰিত আৰু আমিও ধান কাটোচোন আজি ধান কাটা নাই আজি এনেকৈ আহিলোঁ আৰু বাইদেউহঁতৰ লগতে সহযোগ কৰিব। বাইদেউ আহিছে ক'ৰ পৰা আপোনাৰ ঘৰ ক'ত? বাইদেউৰ ঘৰ বোলে জাৰাপাৰাত মানে জাৰাপাৰাৰ পৰা আহিছে বাইদেউ ইয়ালৈকে মানে আমাৰ লগতে সহায় সহযোগিতা কৰিব আহিছে গোটেইবিলাকৰ লগতে এনেকৈ আৰু আঘোণ মাহৰ পুননি ধান লৈ আহিছে বাইদেউ মূৰতে এটি বিশেষ ব্যতিক্ৰমী আৰু দৃশ্য পানী দি আছে যিবিলাক সভাপতিত মানুহ হয় কৰিছে আৰু তেওঁলোকক আৰু মানে পানী এইয়া বন্ধু মানে পানী ডাঙৰ পাৰোনাৰকে দাঙি আছে আৰু মানে কি ক'ব। মানে গাইজ খুৰাই হাৰমনিয়াম বজাই আছে মই হাৰমনিয়াম ভাল পাওঁ আৰু মই গান গাওঁ না এইটো কাৰণে হাৰমনিয়াম ভাল পাওঁ আৰু এই খুৰাই মানে কান্ধত হাৰমনিয়ামটো লৈ লৈ মানে বজাই আহিছে উৰা ৰাস্তাই মানে গৰম লাগি গৈছে পানী খাং বুলি খাব নোৱাৰে কি ক'ব হাৰমনিয়ামটো আকৌ দিব নোৱাৰে খুৰাই মানে লগতে এনেকৈ লৈ আহিছে আৰু হাৰমনিয়ামটো দেখছে না নাই এইয়া ফাইনেলি গাইজ লগ পালোঁ আমাৰ গাঁৱৰে মানে ছোৱালী এজনী দুজনী মানুহক লগ পালোঁ আৰু মানে এজন বকৰো হয় অনু বুলি কয় নামটো এই দুটা মানে ৰ'দে ৰ'দে ঘূৰি আছে আৰু উপায় নাই হয় এখেতে মানে দাদা হয় মোৰ আৰু বহুত মৰম কৰে আৰু ভাল চিনাকি মোৰ লগত তেনেকৈ আৰু এখেত মানে সাংস্কৃতিক শোভাযাত্ৰাৰ মানে সভাপতি বুলি মই জানো আৰু তো এখেতেই আমাক মাতিছিলে আৰু ভাল লাগিছে দাদাই যে এনেকুৱা এটা শোভাযাত্ৰাত মোক মাতিছে তো বহুতেই ভাল পাইছোঁ আৰু দাদালৈ বহুত ধন্যবাদ থাকিলে আৰু ৰাতি ৰাতি বিশাল সাংস্কৃতিক সন্ধিয়া আছে তাতো আমি আহিম আপোনালোকক দেখাই দিম দুদিন আছে অহাকালিও আছে আজি আছে আপোনাৰ আজি শংকুৰ আছে ন দাদা আজি শংকুৰ আছে আৰু অহাকালি আছে ঋতুৰিবা অহাকালি ঋতুৰিবা আৰু আজি শংকুৰাছৰ গান মানে শুনি ভালে লাগে আৰু ঋতুৰিবাটো অলৰেডি জানেই ইণ্ডিয়ান আইডলত ভাল হৈছিলে তেখেতে মানে কিছু নাপালে কিন্তু তেখেতৰ ইণ্ডিয়ান আইডলত অলপ কিছু তেখেতৰ কাৰণে অলপ চেলফিছ কৰিছে বুলি জানো আৰু এইটো মানে আপিটো লাজ কৰি আছে আহি লগ পালোঁ আমাৰ গাঁৱৰে মানে ওচৰৰে হয় কঁঠালমুৰি গাঁৱৰ মানে আমাৰ অতি হয় গোটেইকেইটাই তো এওঁলোকৰ মানে বড়ো জাতিটো মানে পিন্ধি আহিছে সাজ ধুনীয়া আৰু এইটো মোৰ বন্ধু মানে ফ্ৰান্সিছ আমি একেলগে পঢ়িছিলোঁ স্কুলত তো এনেকৈ আৰু এইটো বুকুমণি বুলি ক'লে সকলোৱে জানে এইটো পঢ়ো কলেজত পঢ়ে তাই ভাল ডেন্স গ্ৰুপ এটা আছে তাইৰো আৰু গ্ৰুপটোক মাতিব ক'লে আশা কৰিছোঁ এইবাৰ বিহুত পাব লাভ ডান্স গ্ৰুপ বুলি কয় মানে আৰু মানে গাইজ বিহু যাৰ পাগল এই পেপাৰ কাৰণেও ময়ো পাগল তো মই বিহু নাচোঁ যিহেতু আৰু বহাগত এতিয়া এইবাৰো নাচিম বহাগত আৰু দাদাই ঢোল আনিছে আৰু সঁচাকৈ ধুনীয়াকৈ বজাই আছে দাদাই মানে ক'ব লাগিব কি কৰোঁ গাইজ মানে নাচৰ মনে যায় আৰু
বহাগৰ বিহুত তো এনেকৈ দাদাৰ লগতে আমি অলপ কথা শুনি আহিছোঁ আৰু দাদা আৰু আগন্ত দিনলৈকে ভাল ভাল মানে পেপা বাজাব পাৰে আৰু কি কয় দাদা এই আমাৰ সাংস্কৃতিক এইটো দাদা ভকৰে ঘৰ দাদাৰো মানে সভাযাত্ৰা ধৰাটো কৰিছে আৰু দাদাহঁতে মানে ভগাই অনুষ্ঠানত মাতিছে আজি 25 বছৰ কমপ্লিট হ'ল আৰু আশা কৰোঁ গোটেইবিলাকে আৰু মানে আগন্ত দিনলৈকে আশীৰ্বাদ কৰক আৰু লগতে মোৰ চেনেলটোক আশীৰ্বাদ কৰিব দিছোঁ আৰু এইটো আমাৰ গাঁৱৰে ওচৰতে হয় শালমৰী গাঁও তেওঁলোকে ধুনীয়াকৈ ইয়াতে ভগাই লগতে মানে নিজে কৰি আছে চাওক মানে বহুত